ভকতসকলে আহি মোকেই পদৰ ধূলাই এফুটমান দাগ কৰি কঁকাল বিষাই গৈছিল কঁকালডাল বিষাই গৈছিল নকলেও নোৱাৰো কঁকাল ক'লেও লাগে বোলে ভকতৰটো বুঢ়া বয়সত আমাৰ নন্দৰা যায় ল'ৰা শুনা অকণমান নন্দৰা নবনুৱাকৈ ৰাণীয়াহে হওক দুইটাৰ মাজতে কিবা এটা আইঅ শুনাখনক পাই ক'ত নথওঁ মাটিত তলে পৰুৱাই খাই মূৰত তলে চিৰণ দিয়ে খাই আইঐ কেঁচুৱা আকৌ ৰং কি চাবা কেচ এন্ধাৰত নেদেখি আপোনাৰ কথা কৈছো আকৌ দেই এই মহাৰাজৰ কথা তুমি দিব পঢ়িলে আৰু মোৰ ফালে নেচেল পিছে এই ল'ৰাকণ বৰ বেয়া নহয় দেই যদিও দেখিবলৈ পোৱা তাৰ স্বভাৱটো বৰ ভাল সন্মুখখন ডাকতা নাই নহয় নিচেকে নাকান্দে মোৰ এইটো কেনেকুৱা পাইছো নাকান্দে মই আকৌ কি কৰিলো এই কান্দক বুলি চিকুট এটা দিলো মাৰি তাৰ পাছত এদিন ভাবিলো নহয় ৰাণীয়াই গৈ পাওঁ মই এই কেঁচুৱা ৰুম ধৰি দিলো নহয় কান্দি মই কথা খাই শুনকহে ৰাণীয়া অলপ শান্ত হৈছে আজিৰ পৰা মোৰ কথা লোৱাকৈ নুজুকাওঁ কি হ'ব সৌ মখাৰু নাহিলেই কেঁচুৱা চাবলৈ এই বুঢ়া বয়সত অকণমান ময়ো ফূৰ্তি কৰিম আমাৰ ৰজাও এই ভিতৰত আমাৰ নলেশ্বৰদাই বহি আছে নহয় ল'ৰা চাবলৈ আহি নলেশ্বৰদাই আহিছিলে আমাৰ সৰু ল'ৰা ককাইদেউ আহিলে পিতাম্বৰ ককাইদেউ এই হীৰা এটাই কিবা হীৰা চাহ জলপান খাই ৰক্ষাই নাই ল'ৰা কাটিবা পিছে দীঘল